মাটিলৈ যাম আৰু তেখেতকো আমি শ্ৰদ্ধা জনাম। ইয়াৰ পিছত ছেক্ৰেটাৰিয়েটত আমাৰ এটা কাৰ্যসূচী আছে। ইয়াৰ পিছত আমাৰ চেলিব্ৰেশ্যনটো আজি শেষ হ'ব। অহা 20 তাৰিখে এটা মেগা প্ৰগ্ৰাম এটা হ'ব আৰু সেই মেগা প্ৰগ্ৰামৰ দ্বাৰা বহুতখিনি আমাৰ আৰু ফেলিচিটেশ্যন দিবলৈ আছে, বহুতখিনি সম্বৰ্ধনা দিবলৈ আছে, বহুতখিনি কাম বাকী আছে। সেইখিনি অহা 20 এই 3টা বছৰত আমি বিভিন্ন কাম কৰি আমাৰ বিটিআৰবাসী ৰাইজক আগুৱাই লৈ যোৱাৰ কাৰণে বহুতখিনি কাম কৰিছোঁ আৰু যি ফিল্ডত আমি হাত দিছোঁ বা কাম আৰম্ভ কৰিছোঁ তাত এটা ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি আনন্দিত হৈছোঁ আৰু তৃতীয় বছৰ চেলিব্ৰেশ্যনৰ লগত সংগতি ৰাখি আজি এই থুলুংগাপুৰীত আহি আমি আমাৰ চৰকাৰৰ ফুল টিম, আমাৰ স্পিকাৰৰ পৰা লৈ পেলাই আমাৰ সকলো ফুল টিম MCLA সকল আমাৰ MLA সকলো আমি আহিছোঁ আৰু লগতে এইবাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী যিমান ছেক্ৰেটাৰী CSD আহিছে একেলগে আহিছে আৰু বডোফাৰ সমাধিত আমি ফুল দিছোঁ, আমি শ্ৰদ্ধা দিছোঁ আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক। কাৰণ তেখেতৰে এটা সপোন আছিলে যে এই অঞ্চলক সকলো জাতি জনগোষ্ঠীক অধিকাৰ দিব লাগে আৰু এই অঞ্চলটো শান্তি প্ৰতিষ্ঠা কৰি আগুৱাই নিব লাগে। গতিকে বাস্তৱত এই কথাবিলাক আজি ৰূপায়ণ হৈছে। ইয়াৰ কাৰণে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ পিছত আমি আৰু সংকল্পবদ্ধ হৈছোঁ অনাগত দিনত আৰু ভালকৈ কাম কৰি বিটিআৰবাসী ৰাইজক আগুৱাই লৈ যোৱাৰ কাৰণে আমি কাম কৰিম। ইতিমধ্যে চন্দন ব্ৰহ্ম মানে ইয়াৰ ওপৰত আমি আলোচনা কৰা নাই, আলোচনা কৰি আপোনালোকক জনাই দিম। কৰাৰ কাৰণে বিভিন্ন আঁচনি হাতত লৈছোঁ আৰু 3 বছৰত এই আঁচনিখিনি বহুত ৰূপায়ণ হোৱা হৈছে আৰু বহুত ৰূপায়ণ হ'বলৈ বাকী আছে। যিখিনি ফিল্ডত আমি হাত দিছোঁ বা যিখিনি ফিল্ডত আমি কাম আৰম্ভ কৰিছোঁ সেইখিনিত বহুত পৰিৱৰ্তন অহা এতিয়া দেখিবলৈ পাইছে। তো সেইকাৰণে চবচে প্ৰায়ৰিটিটো আছিলে শান্তি, নিৰাপত্তা আৰু ইউনিটি। এই 3টা কামটোকে আমি খুব বেছি জোৰ দি পেলাই কৰি আছিলোঁ। বিভিন্ন জনগোষ্ঠীৰ লগত আলোচনা কৰা, বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰা, দুখ দুৰ্যোগবিলাক খবৰ লোৱা। এতিয়া এই কামখিনি হৈ যোৱাৰ পিছত এটা স্বাভাৱিক এটা পৰিৱেশ অহাৰ পিছত সকলো শ্ৰেণীৰ লোকক কেনেকৈ নিজৰ নিজৰ ফিল্ডখনত, নিজৰ নিজৰ পথাৰখনত, নিজৰ নিজৰ কামত কেনেকৈ আমি সহায় কৰিম আৰু সামূহিকভাৱে অঞ্চলটো কেনেকৈ আগুৱাই লৈ যাম, ইয়াৰ কাৰণে কাম কাজবিলাক আমি এতিয়া আৰম্ভ কৰিছোঁ। তো সেইকাৰণে আমি সকলো আনন্দিত যে আমি যি আশা কৰিছিলোঁ, যি চেষ্টা কৰিছিলোঁ এইটো আমি দেখিবলৈ পাইছোঁ। তো সেইকাৰণে আমি আনন্দিত আৰু আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিত আমি আহিছোঁ। কাৰণ এইজনে মহান ব্যক্তি আছিলে যিজনে প্ৰথম সপোন দেখিছিলে যে এই অঞ্চলত বসবাস কৰা পিছপৰা বিভিন্ন জনগোষ্ঠীৰ ৰাইজ, বড়ো জনগোষ্ঠীৰ লগতে আৰু যিসকলক আগতে গুৰুত্ব দিয়া হোৱা নাছিলে, এটা নেগলেক্টেড ফিল কৰিছিলে, এই সকলক মূল ধাৰাৰ লগত, দেশৰ মূল ধাৰাৰ লগত, ৰাজ্যখনৰ মূল ধাৰাৰ লগত কেনেকৈ লৈ যাম, উন্নয়নটো কেনেকৈ ক্ষিপ্ৰতাৰে কৰিম, এই গোটেই কথাবিলাক তেখেতে আৰম্ভ কৰিছিলে আৰু তেখেতৰ মৃত্যুৰ পিছতো সংগ্ৰাম কণ্টিনিউ হ'ল আৰু আজি আমি এটা ভাল পৰিৱেশ পাবলৈ সক্ষম হৈছোঁ। এই পৰিৱেশটো আমি ধৰি ৰাখিবৰ কাৰণে, এই শান্তিটো ধৰি ৰাখিবৰ কাৰণে যাতে প্ৰগতিটো খুব ভালকৈ হ'ব পাৰে, ইয়াৰ কাৰণে আজি বিভিন্ন কাৰ্যসূচীবিলাক লৈছোঁ আৰু বডোফাৰ সমাধিত আহিছোঁ। আজি একেলগে আহিছোঁ। প্ৰথমবাৰ আমাৰ ইয়াত স্পিকাৰ আছে, ডেপুটি চিফ আছে, আমাৰ MCLA MLA আমি একেলগে আহিছোঁ। আমাৰ বিষয়াসকলো আহিছে, প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা ছেক্ৰেটাৰী সকলো আহিছে। আমি একেলগে এটা টিম বিটিআৰ হিচাপে এটা যাত্ৰা আৰম্ভ কৰিছোঁ আৰু অহা 2টা বছৰত যিখিনি ফিল্ডত আমি কাম কৰি আছোঁ সেইখিনিতো ডাঙৰ এটা পৰিৱৰ্তন ৰাইজে দেখিবলৈ পাব। শান্তি প্ৰতিষ্ঠা, কাৰণ দেশৰ আইনটো কোনো সেইটো চেঞ্জ কৰিব নোৱাৰে। গতিকে আইনগতভাৱে চব কামটো হ'ব। ৰঞ্জন দৈমাৰী ডাঙৰীয়া আৰু বহুতখিনি আমাৰ Ndfbৰ কেডাৰসকলে আজিও জেলত আছে আৰু সেইসকলক বিভিন্ন পন্থাৰে কেনেকৈ ওলাব পৰা যায় ইয়াৰ কাৰণে বিভিন্ন পন্থাৰে প্ৰচেষ্টা কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত সঘনে আলোচনা কৰি থকা হৈছে। কিন্তু দেশত যিহেতু এটা আইন আছে, এইটো বাইপাছ কৰি পেলাই একো কাম কৰিব নোৱাৰে। এইকাৰণে জুডিচিয়াৰী ছিষ্টেমৰ মাজেৰে গৈ পেলাই তেখেতসকলক কেনেকৈ মুক্ত আকাশলৈ আনিব পৰা যায়, ইয়াৰ কাৰণে প্ৰচেষ্টাটো কণ্টিনিউ আছে।